Hi friends, যদি এই ভিডিঅ চাই ভাল লাগিলে তেনেহলে সাবস্ক্রাইব শেয়ার আৰু লাইক কৰিব নাপাহৰিব। এতিয়া আমি ভিডিঅটো ষ্টাৰ্ট কৰা আহক। মজা আছে পৰীক্ষা দিন গোটেইকেইটা পঢ়িলো কাইলৈ পৰীক্ষাটো পুৰা ধুনীয়াকে লিখিম পৰীক্ষা আৰম্ভ হ'বলৈ আৰু 15 মিনিট আছে অলপ পাবজিকে খেলি লওঁ ওকে ষ্টুডেণ্টছ তোমালোকক মই পেপাৰ দিলো তোমালোকে এতিয়া এক্সাম ষ্টাৰ্ট কৰিব পাৰা ষ্টাৰ্ট ৰাঘৱ পৰীক্ষা কেনেকুৱা হ'ল তোৰ কি পৰীক্ষা শেষ হৈ গ'ল চেছ দিলো মই পাবজি খেলতে পৰীক্ষাৰ কথা পাহৰি থাকিলো নহয় কি হ'ব এতিয়া মোৰ ভাল হৈছে আৰু পাবজি খেলিব লাগিছিলে তই পাবজি খেলি থাক দে মই যাওঁ মোকনো আজি কিহে পাইছিলে পাবজি গেমটো খেলিবলৈ ৱাই কালি যে ইমান কষ্ট কৰি পঢ়িলো সেইবিলাক এনেহে পঢ়িলো মই আজি ঘৰত গৈ মাৰ কেইটামান খাম আৰু বোপাই পৰীক্ষা কি হ'ল ভালকে দিলি নহয় পৰীক্ষাটো কেনেকুৱা হৈছে পৰীক্ষা ক দেউতা মই স্কুললৈ গৈ পাওঁ আৰু 15 মিনিট মান আছিলে ভাবিলো কি অলপ পাবজিকে খেলি লওঁ পাবজি খেলি চব পাহৰি থাকিলো না মই পৰীক্ষা দিব পাহৰি থাকিলো লাষ্টতহে গম পাইছো মই মোৰনো গাত কি দুখ কি তই তোক স্কুলত কোনে তোক স্কুলত মোবাইল নিব দিছিলে হা তোক মোবাইল দিলো বুলি তেল ফাটি গৈছে তোক আজি এনেকুৱা লাঠিৰে কোবাম নহয় তাকো পৰীক্ষাটো এৰিছ বছৰিকা পৰীক্ষাটো এৰিছ তোক আজি মই চৰি আৰু এনেকুৱা নকৰো চৰি দেউতা হ'ব দে এবছৰহে চৰি কিমান মাৰিব গাল ৰঙা হৈ গ'লগে চৰি কৈ লাভ নাই এৰিছ তাকো বছৰীয়া পৰীক্ষাটো এৰিছ এতিয়া মাৰ খাইছ কাৰণে কান্দিছ হা এবছৰ যে ফেইল হলি সেইটো হ'লে কোনে ক'ব হা বেছি হৈছে আজিৰ পৰা মোবাইল তোৰ বন্ধ মই বাৰু কিহে আজি পাবজিটো খেলিব আছিলে কি যে ভুল কৰিছিলো জীৱনত মই এৰিলো বছৰীয়া পৰীক্ষাটোহে পালো নে মই আকৌ ক্লাছ 6 পঢ়িব লাগিব মোৰ স্কুলত যে ল'ৰা ছোৱালীবিলাক মোক কি যে জোকাব মই আজি নহয় মোৰ বেলেগ খং উঠিছে নিজৰ ওপৰত কি হ'ব হে মা মাতাজী